আজি বিপিএফৰ আমাৰ এটা দল সবলীকৰণৰ কাৰণে দল মানে সংগঠনটো শক্তিশালী কৰাৰ কাৰণে আমি গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফ এই মূল মন্ত্ৰটো লৈ আজি ৰাতিপুৱাৰ পৰা আমি বিশেষকৈ আমাৰ প্ৰতাপখাতা প্ৰাইমাৰীত ইতিমধ্যে আমি প্ৰায় 6টা আমি মিটিং কৰিলোঁ। এতিয়া ৰাতি 10টা বাজিছে। আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ আৰু এই দিনজোৰা কাৰ্যসূচীৰ লগতে আমাৰ ইয়াত টোটেল 96টা বুথ আছে। এই 96টা বুথতে আমি ভিজিট কৰিম আৰু আগৰ যিখিনি বুথ কমিটি আছিল এই বুথ কমিটিখিনি আমি পুনৰ নতুনকৈ গঠন কৰি মানে সেইখিনি মানুহৰ লগত আৰু মানে মানুহ আমি সামিল কৰি আমাৰ বুথবিলাক সবলীকৰণ কৰিম। ইয়াৰ জৰিয়তে যাতে আমি ৰাইজৰ অভাৱ অভিযোগখিনি এই বুথৰ জৰিয়তে আগন্তুক ভৱিষ্যতে এই বুথৰ জৰিয়তে প্ৰত্যেকটো কথা আমি বুথৰ জৰিয়তে আমি সমাধান যাতে আমি কৰাৰ আমি চেষ্টা কৰিম। এই কাৰণে এইবাৰ আমি বুথত আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰু বুথ কমিটিৰ কাম আমি কৰি আছোঁ। ঘৰ ঘৰ বিপিএফ গাঁৱে গাঁৱে বিপিএফ যি শব্দটো লৈ আপোনালোকে মিছন লৈছে ৰাইজে সঁহাৰি কেনেকৈ জনাই আছে? চাওক, গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফ এই মূল মন্ত্ৰটো লৈ ইতিমধ্যে আমি ওলোৱাৰ পিছত আমি যথেষ্ট সঁহাৰি পাই আছোঁ আৰু এইটো মানে আমাৰ মূল মন্ত্ৰ হ'ব। এতিয়া এই সময়ত আমি গাঁৱৰ পৰা আমি যথেষ্ট পৰিমাণে সঁহাৰি পাই আছোঁ। ৰাইজলৈ কি মেছেজ দিব? ৰাইজক এটাই মেছেজ মই দিব বিচাৰোঁ যে বিগত সময়ছোৱাত আমি ফকিৰাগ্ৰাম সমষ্টিটো আমি জিকিব পৰা নাছিলোঁ। এটা ৰুলিং পাৰ্টিৰ এজন আমি MCLA জিকাব পৰা নাছিলোঁ, কিন্তু যোৱা 5 বছৰত আমি এজন বিজেপিৰ পৰা MCLA যিজন জিকি গ'ল এখেতে ৰুলিং পাৰ্টিৰ এজন MCLA হৈ গ'ল। তো এখেতে আমাৰ এই ফকিৰাগ্ৰাম সমষ্টিৰ কাৰণে একো কৰিব নোৱাৰিলে। গতিকে এইবাৰ ৰাইজে যথেষ্ট সজাগ হৈছে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, ৰাইজে আমাক জনাইছে, ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ ফকিৰাগ্ৰাম সমষ্টিটো বিপিএফৰ কাৰণে বহুত ভাল। আৰু যিহেতু এইবাৰ মানে বিপিএফৰ বঁটা বলিছে, কাৰণ সবে জানে প্ৰতিষ্ঠান বিৰোধী ঢেউ এটা থাকিব। 17 বছৰ ৰাজত্ব কৰাৰ পিছত হাগ্ৰামা মহিলাৰ নেতৃত্বত 17টা আসন পোৱাটো এটা ধেমালিৰ কথা নহয়। আৰু ইমান প্ৰতিষ্ঠান বিৰোধী ঢেউ থকাৰ পিছতো আজি মানে 17খন আসন পোৱাৰ পিছতো হাগ্ৰামা মহিলা ডাঙৰীয়া অপজিশ্যনত বহি আছে। আজিৰ ডেটতো আমাৰ ষ্ট্ৰং অপজিশ্যন আছে। আগন্তুক ভৱিষ্যতে আমি যে 100% ইয়াত আহিম, আমি যে মিনিমাম আমি 25টা আহিম সেইটো 100% নিশ্চিত। আৰু ফকিৰাগ্ৰামটো এইবাৰ আমি 100% জিকিম। বিপিএফৰ বাহিৰে BTCত কোনো দলে উন্নয়ন কৰিব নোৱাৰে বুলি আপুনি ভাবেনে? এইটো ইতিমধ্যে আমি বহুত ৰাইজে ভাবিছিল বিপিএফে হয়তো 17 বছৰত যিটো ডেভেলপ কৰিছে চবৰে এটা মানে মিঠা মিঠা খাই অলপ আমনি লাগে, তথাপি অলপ তিতা কেহা এইবিলাক খাব বিচাৰে। তো তিতা কেহাৰ অভিজ্ঞতাটো ৰাইজে ইতিমধ্যে ল'লে। তো এই বিগত যোৱা 5 বছৰত যিখিনি ডেভেলপমেণ্ট, এই ডেভেলপমেণ্টৰ নামত যিটো ফটা ঢোল বজাই আছে, এই ডেভেলপমেণ্ট আজি প্ৰত্যেকটো ছেক্টৰত আজি কৰাপশ্যন হৈ আছে। আজি চাওক, কিতাপৰ নামত কৰাপশ্যন হ'লে, আজি যিকোনো প্ৰগ্ৰামৰ নামত যিখিনি কৰাপশ্যন হৈ আছে, আমাৰ BTC ডেভেলপ কৰাৰ খাতিৰত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি পইচা পাইছিল আৰু এইখিনি পইচা একদম উপযুক্ত কামত খটুৱাইছিল। তাৰ কথাটো আপোনালোকে আজিতকৈ 10 বছৰ আগৰ কোকৰাঝাৰ আৰু আজিৰ কোকৰাঝাৰ, আজিতকৈ 10 বছৰ আগৰ BTC আৰু আজিৰ BTCৰ মাজত তফাতটো আপোনালোকে দেখা পাইছে। কিন্তু বিগত 5 বছৰত মই বেলেগ এৰিয়াৰ কথা নকওঁ, আমাৰ ফকিৰাগ্ৰাম সমষ্টিতে UPPLৰ নেতৃত্বতে হওক, বিজেপিৰ নেতৃত্বতে হওক, আমি চকুত চাব লগা, আমি ধৰিব লগা, আমাৰ চকুত পৰা তেনেকুৱা কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই।